हेलो फ्रेंड्स की खबर आपलोक सकलोके स्वागतम जनाइছো प्रांजलपुरा ब्लॉगলৈ আৰু আজি বনাম এটা খুব সুন্দৰ চিকেনৰ ৰেচিপি। তো এই চিকেনৰ ৰেচিপিটো একদম সিম্পল হয় কিন্তু টেষ্ট বিৰাট ধুনিয়া দেখজনে কিমান ধুনিয়া কালাৰ উঠিছে। তো বলক আজি স্টাৰ্ট কৰো চিকেনৰ একদম এটা সিম্পল ৰেচিপি। আৰু ইয়াৰ কাৰণে আমাক বস্তু লাগিব কি বিলাহী লৈছো, দুটামান আলু আমি কাটি লৈছো আৰু লগত লৈছো অলপমান পিয়াজ। তো পিয়াজখিনি মিহি মিহিকে আমি কাটি লম আৰু তাৰ পিছত আমি কি কৰিম গম পাইছেনে, তাৰ পিছত পিয়াজ কটাৰ পিছত অলপমান মানে আদা নহৰু পিছি লম। তেল কেৰাহীখন আমি গৰম কৰি কেৰাহীত অলপমান তেল দিম আৰু তেল গৰম হৈ যোৱাৰ লগে লগে তাত আমি গোটা জিৰা আৰু অলপমান ডালচেনি দি দিম যাতে ধুনীয়া গোন্ধ ওলায় চিকেনখিনিৰ পৰা। তো এইটো দিব বিৰাট এচেঞ্চিয়েল হয়, লগত দুডোখৰমান ইলাচিও দিব পাৰে। আৰু তাৰপিছত আমি কি কৰিম, আমাৰ যিখিনি মিহি মিহিকৈ কাটি থোৱা পিঁয়াজ আছিলে তো পিঁয়াজখিনি আমি ইয়াত দি দিম আৰু গোটেই বস্তুখিনি আমি 1 মিনিটমান ভালদৰে ভাজি লম। ভাজি লোৱাৰ পিছত আমি কি কৰিম গম পাইছেনে, ইয়াত আৰু দুটামান বস্তু আমি এড কৰিম। তো সেইকেইটা হৈছে প্ৰথমতে আমি এড কৰিম আদা নহৰুৰ পেষ্ট মানে খুন্দি লোৱা 2 চামুচ দিম। তাৰপিছত আমি দিম ইয়াত আধা চামুচ ৰেড চিলি পাউডাৰ যিটো কাশ্মীৰী যিটো জ্বলা নহয়, তাৰপৰা ধনিয়া আধা চামুচ, জিৰা গুড়ি আধা চামুচ আৰু 1-1.5 চামুচমান আমি হালধি দিম আৰু একদম লাষ্টত আমি দিম 1 চামুচ চিকেন মছলা দি দিম। তো এইখিনি হৈছে আমাৰ মছলা, দেখোন চিকেন মছলা 1 চামুচ দি দিলোঁ। তো এই মছলাখিনি দিয়াৰ পিছত আমি আকৌ ভালদৰে গোটেই পিঁয়াজখিনি আৰু মছলাখিনি ভালদৰে 1 মিনিটমান আমি ভাজি ল'ম। ভাজি হোৱাৰ পিছত তাত আমি অলপ নিমখ দিম। নিমখটো সোৱাদ অনুযায়ী দিব, মই 1 চামুচ দিছোঁ, আপোনালোকক যিমান নিমখ লাগে সেই অনুযায়ী আপোনালোকে নিমখটো দি দিব। আৰু তাৰপিছত আমি এতিয়া কেতিয়া আমাৰ যিখিনি চিকেন আছিলে ভালকৈ ধুই থোৱা চিকেনখিনি আমি ইয়াত দি পেলাই আমি গোটেই চিকেনখিনি ভালদৰে মছলাখিনিৰ লগত মিক্স কৰিম আৰু মিক্স কৰি আমি 5-6 মিনিটমান আমি চিকেনখিনি ভাজিম ভালকৈ, একদম পূৰা হাই ফ্লেমত ভাজিম। ভাজি তাৰপিছত আমি কি কৰিম, যিখিনি আমাৰ আলু আছিলে আলুখিনি দি দিম। আলুখিনি দিয়াৰ পিছত আকৌ আমি অকণমান দেৰি এনেকৈ লৰাই মেলি গোটেই ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত আমি কি কৰিম, আমাৰ যেতিয়া এইখিনি হৈ যোৱাৰ পিছত মানে 4-5 মিনিটমান আৰু তাৰপিছত আমি যি বিলাহী আমি কাটি ৰাখিছিলোঁ তো কাটি থকা বিলাহীবোৰ আমি ইয়াত দি দিম। বিলাহীবোৰ তেনেকৈ এফালকৈ দি দিব, বেলেগ একো কৰিব নালাগে। তাৰপিছত আপুনি ঢাকনখন মাৰি আমি অলপ গেছটো কমাই দিম, কমাই পেলাই আমি 2-3 মিনিটমান এনেকৈ থৈ দিম। তাৰপিছত যেতিয়া আমি ঢাকনখন উঠাই চাম তেতিয়া বিলাহীৰ যিবোৰ বাকলি আছিলে বাকলি পূৰা এৰি যাব দেখিছে এনেকৈ। আৰু আপোনালোকে বাকলিবোৰ এনেকৈ এৰাই দিব। তো বাকলিবোৰ এৰাই দিব লাগে আৰু সৰু সৰুকৈ কাটি দিলে বাকলিবোৰ এৰাব নোৱাৰি, সেইকাৰণে এনেকৈ ডাঙৰকৈ থৈ পেলাই এই বাকলিখিনি এৰাই ল'ম। তাৰপিছত আমি গোটেই বস্তুখিনি আকৌ মানে আলু চিকেন আৰু যিটো আমাৰ বিলাহী আছিলে গোটেইখিনি ভালদৰে এনেকৈ মিক্স কৰিম। তো মিক্স কৰাৰ পিছত দেখিছোঁ বিলাহীটো গলি গৈছে কি ধুনীয়াকৈ। এতিয়া আমি কি কৰিম, আমি আকৌ চিকেনখিনি ভালদৰে মিক্স কৰাৰ পিছত আমি ঢাকনখন মাৰি 5 মিনিটমান আমি চিকেনখিনি আৰু সিজিবলৈ দিম কমটি ফ্লেমত। তাৰপিছত আমি একবাৰ এনেকৈ চেক কৰিম চিকেনখিনি সিজিছে নে কি। দেখিছেনে কিমান ধুনীয়াকৈ বস্তুখিনি সিজি গৈছে আৰু গোটেই বিলাহী একদম নাইকিয়া হৈ গ'ল, পূৰা গলি পেলাই দেখিছেনে। তাৰপিছত আমি কি কৰিম, এতিয়া আকৌ আমি ঢাকনখন মাৰি দিম, অলপমান পানী দি ল'ম। ঢাকনখন মৰাৰ আগতে অলপমান পানী দি ল'ম মানে যিহেতু আমি কাৰী বনাম তো অলপমান জুলীয়া কৰি থ'ব লাগিব। তো সেইকাৰণে আমি এতিয়া কি কৰিম 2 কাপমান আমি পানী দি দিম। আৰু পানীখিনি দিয়াৰ পিছত আমি আকৌ ঢাকনখন মাৰি বুজিছেনে 2 কাপ পানী সুন্দৰকৈ দি পেলাই গোটেই বস্তুখিনি ভালদৰে এবাৰ মিক্স কৰি ল'ম। মিক্স কৰি পেলাই আমি ঢাকনখন মাৰি দিম। আৰু যিহেতু ব্ৰইলাৰ মাংস বৰ বেছি সময় নালাগে, ঢাকনখন মাৰি আমি মিডিয়াম ফ্লেমত 5 মিনিট দি দিলোঁ। 5 মিনিট দিয়াৰ পিছত দেখিছেনে আমাৰ এতিয়া ঢাকন উঠাই আমি চেক কৰিছোঁ তো আমাৰ চিকেনটো অলমষ্ট সিজি গ'ল। আৰু এইখিনিতে আমি দুটামান জলকীয়া কাটি দি দিলোঁ। আপোনালোকক যদি বেছি জলকীয়া লাগে বেছিকৈ দি দিব। আৰু ধনিয়া পাত অলপ কাটি দি দিছোঁ, তো বিৰাট ধুনীয়া গোন্ধ আহে ধনিয়া পাতটো দি দিয়াৰ লগে লগে। আৰু এবাৰ মিক্স কৰিম আকৌ ধুনীয়াকৈ। তো মিক্স কৰাৰ লগে লগে গোটেই ধনিয়া পাত জলকীয়া যি আছিলে চব মিক্স হৈ গ'ল আমাৰ চিকেনখিনিৰ লগত আৰু একদম বিৰাট ধুনীয়া এটা গোন্ধ ওলাইছে আৰু আমাৰ চিকেন ৰেডি হৈ গ'ল। আৰু এইখিনি চিকেন এতিয়া ধুনীয়াকৈ আমি প্লেটিং কৰি পেলাই আমি খাবলৈ পৰিৱেশন কৰিম। তো আপোনালোকে এনেকৈ চিকেনটো বনাব, একদম চিম্পুল হয়, একো বেছি মা মছলা নালাগে, বেলেগ একো বস্তু নালাগে। ধুনীয়াকৈ এনেকৈ বনাই আপোনালোকে একদম গৰমে ৰুটি বা নান বা পোলাও নহ'লে আমাৰ চিম্পুল ভাতৰ লগত পৰিৱেশন কৰিব, বিৰাট টেষ্টি হয় খাবলৈ। আৰু কি ক'ম আৰু মানে বহুতেই বেছি টেষ্টি হয় খাবলৈ। তো আপোনালোকেও এনেকৈ বনাই খাব, ট্ৰাই কৰিব। আৰু যদি ভাল হয় তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। কোনোবাই যদি ফেচবুকত মোৰ চেনেলটো চাই আছে তেনেহ'লে পেজটো প্লিজ ফ'ল' কৰি দিব। দেখিছেনে কি ধুনীয়া হৈছে। তো লগ পাম আকৌ এটা নতুন ভিডিঅ'ত খুব সোনকালে, তেতিয়ালৈকে বাই বাই।